আনছা ইয়াতে কিয় লৈ আনছা আপুনি হেল্ল' দাদা কোৱা নাই নকয় কিয়া বাহিৰত কিয় লৈ গৈছে বাহিৰত কিয় লৈ গৈছে আপুনি নহয় গাড়ী ইয়াতে আছে হিন্দু মুসলিম এক নয় আমি ভাই ভাই গোটাই ভাইয়ের ভাই আমি ব্রিটিশ এখানে কেমন মানুষ কোন ল'ৰা ছোৱালী মৰি গৈছে কিমান কাৰে ল'ৰা এটা আহি মৰি গৈছে আমাৰ ছোৱালী এই ব্ৰিটিছৰ কাৰণে লাগি লাগি মৰি গৈছে আৰু এটা কথা ভাইটি মোৰ আজি ডেৰাচাৰ বসুমতাৰী আহিছে সেই বালাবাৰী গড়েশ্বৰ সমষ্টিকৰ সি আহি পেলাই তাৰ বৰ্তেকা বৌৱাকে আছিল হেৰি কি কয় বিপি বিয়ত আছিল সেই ৰাতিৰ ভিতৰত স্কুটি এখন কিনি দি পেলাই সি কি কৰিছে গম পাইছা চব লৈ গৈছে বিজেপি আমি গম পাইছা সেইবিলাক আমিও জানো মোৰ লিখা পঢ়া নাই মই সম্পূৰ্ণ গম পাওঁ আমি ৰাজনীতিৰ খেলা মানুহ আমি বিপৰ্মন আমি বিপে থাকিম সেইখিনি কৈ সুইফট ডিজাৰখনে প্ৰায় 45 মিনিট সময় ভোট চেণ্টাৰত আছিলে তাৰপিছত কি হ'ল সুইফট ডিজাৰখন এটা চাইডে গুচি গ'ল আৰু এই গাড়ীখন এটা চাইডে আহিছে আৰু এজন মানুহে আমাৰ এই ভোট চেণ্টাৰত চিল নমৰাকে এটা ভোটৰ বাক্সক লৈ গৈছিলে এটা এইটো কি কাৰণত নিয়া হৈছিলে সেইটো আমাক লাগে আৰু তেখেতে কি যুক্তি দিয়াৰ পৰা চিল নমৰাকে ভোটৰ বাক্সটো লৈ গ'ল আৰু ভিডিঅ'টো আমাৰ সম্পূৰ্ণ ভিডিঅ' আছে তেখেতে যে এই বাক্সটো লৈ গৈছিলে সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে গতিকে আমি এটাই বিচাৰিছোঁ আমি ভোট দিছোঁ ভোটটো আমাৰ গণতন্ত্ৰ অধিকাৰ হয় আমি অধিকাৰ আমাৰ গণতন্ত্ৰ আমি হত্যা কৰিব নিবিচাৰোঁ আমি ৰাইজে ভোট দিছোঁ আমাৰ ৰাইজৰ যিটো উচিত ন্যায় আমি পাব বিচাৰিছোঁ ইয়াত কাৰো ষড়যন্ত্ৰৰ বলি হ'ব আমি নিবিচাৰোঁ ইয়াত যি দলে তেওঁ যি দলৰে নহওক কোনোবা ডিপাৰ্টমেণ্টৰ মানুহ হওক কোনোবা গভৰ্ণমেণ্টৰ মানুহ হওক কোনোবা পাব্লিক হওক সেইটো আমি নামানো কিন্তু কিয় নিয়া হৈছিলে সেইটো আমাক লাগিব ইয়াত লাগিবই আৰু যেতিয়ালৈকে উচিত তদন্ত ইয়াত নহয় তেতিয়ালৈকে এই গাড়ীখন আৰু বাক্সা ইয়াৰ পৰা আমাৰ ৰাইজৰ মাজৰ পৰা ওলাই দিয়া নহ'ব